চেনেলটো স্বাগতম জনাইছোঁ। আমি ইয়াত আহি আছোঁ নাগশংকৰ মন্দিৰলৈ। ইয়াত টমটমত আহি আছোঁ। এয়া আমাৰ ভাগিনৰ বাৰ্থডে উপলক্ষে নাগশংকৰ মন্দিৰত শৰাই দিবলৈ আহিছোঁ। নামটো কৈ দিয়া তোমাৰ। এয়া আমি নাগশংকৰ মন্দিৰ পালোহি। এয়া দোকান, ইয়াৰ পৰা আমি চাকি ল'ম। এয়া আমি পালোহি। এয়া নাগশংকৰ মন্দিৰৰ গেট এইখন। আমি এইফালেৰে ভিতৰলৈ মন্দিৰলৈ সোমাই যাম। আমি ইয়াৰ পৰা এয়া চাকি কিনিলোঁ। এয়া আমি গেটেৰে ভিতৰলৈ এনেদৰে সোমাই আহিছোঁ। এইফালে এয়া দেৱালয় আৰু ইয়াত এয়া বাহিৰত ভক্তসকলে ইয়াত বহুত দেৰিলৈকে চাকি জ্বলাই থাকে। এতিয়া 12টামান বাজিব হৈছে, তথাপিও এয়া মানুহৰ ভিৰ কমাই নাই। এয়া চাকি জ্বলাই আছে সকলোৱে। ইয়াত আমি এয়া শৰাই দিছে আমাৰ ভণ্টিয়ে, এয়া শৰাই দিছে ভাগিনৰ হৈ। এনেদৰে তাত শৰাই দিয়ে। এয়া ইয়াত এনেদৰে চাকি জ্বলাই আছে। এয়া নাগশংকৰ মন্দিৰৰ গম্ভ। ইয়াত মানুহে চাকি জ্বলাই আছে। এয়া আমি প্ৰসাদ খালোঁ। এয়া চাওকচোন, কাছবিলাক দেখিছেনে? ইমান ধুনীয়া লাগিছে। ওপৰলৈ এনেদৰে ইমান ধুনীয়াকৈ উঠি আহিছে। সঁচাকৈ চালে চাই থাকিবই মন যায়। ভয় লাগে যে, ভয় লাগে। ৱাও। কিবা দিলে হা।
খালে মাছেই খালে তো এই ভাত কিমান ডাঙৰ কিচোন যে কেইজন এনেদৰে শুবলৈ চব ভয় লাগে কাছ নহয়। ওপৰলৈ উঠি আহিছে চাওকচোন ইমান ভাল লাগিছে। অসমৰ আটাইতকৈ বেছি কাছ পোৱা যায় এই নাগশংকৰ মন্দিৰত। যদি আপোনালোক অহা নাই এবাৰ আহি চাবচোন, খুব ভাল লাগে ইয়াত আহি। এয়া পাৰ্ক। গুণগুণ আগত দিয়া গুণগুণ আগত দিয়া আমাৰ দেহালে চাও গৈছে। এইবোৰ হেৰি কৰি দিছে মাত বন্ধ কৰি দিছে। মানুহ ঘূৰাব নাজানে নহয় ল'ৰা। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলত নতুন সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি ল'ব। তেনেহ'লে আজিলৈ বাই বাই। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। এতিয়া আমি ঘৰলৈ যাবলৈ টমটমলৈ ৰৈ আছোঁ। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাম। সকলোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে ধন্যবাদ। বাই বাই।